এটা জনামতে সেই কথাখিনি তাৰপিছত মিত্ৰালে কৈছিলে আজি মই খোলাকে কৈ দিলোঁ যে মোৰ নমস্কাৰ বন্ধু বান্ধৱীসকল শেহতীয়াকৈ আৰু এটা তথ্য ওলাইছে শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যু হোৱা অন্য এটা তথ্য ওলাইছে সিদ্ধাৰ্থ শৰ্মাক বচাবৰ বাবে গৰিমা গাৰ্গক যেতিয়া জুবিন গাৰ্গৰ ফেচবুক পেজৰ লাইভ আহিবলৈ অনুৰোধ কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ নাম ল'বলৈ কোনে কৈছিল গৰিমা গাৰ্গক বিপথে পৰিচালিত কৰি সিদ্ধাৰ্থ শৰ্মাৰ নাম ল'বলৈ কোনে কৈছিল সকলোবোৰ পোহৰলৈ আহিছে গৰিমা গাৰ্গক এতিয়া বহু লোকে সন্দেহ কৰিবলৈ লৈছিল গতিকে সেই দুদিনমানতে গৰিমাক যেনেকৈ ঠকাহৰকাৰ কৰিছিল সেই ঠকাহৰকাৰ কৰাৰ আঁৰৰ ব্যক্তিজন কোনে তেওঁক সিদ্ধাৰ্থ শৰ্মাৰ নাম ল'বলৈ কৈছিল সেই ফেচবুক লাইভত সকলোবোৰ বিৱৰি ক'লে এজন ব্যক্তিয়ে আৰু সেই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বলকচোন তেন্তে পলম নকৰি সেই ভিডিঅ'টোৰ মাজলৈ এটা ৰহস্য ফাদিল কৰিব বিচাৰিছোঁ আচলতে বহুতে নেদেখাকৈ বহু ধৰণৰ কথা বতৰা এতিয়া চলি আছে যোৱা 20 তাৰিখে নিশা প্ৰায় 7:15 মানত মই অতনু ভূঞা আৰু জয়ন্ত ডেকা আমি গৰিমাৰ ওচৰলৈ গৈছিলোঁ তাৰ ঠিক পূৰ্বে দুগৰাকী শীৰ্ষ আইন শৃংখলাৰ সৈতে জড়িত দুগৰাকী শীৰ্ষ আৰক্ষী বিষয়া তালৈ গৈছিল আৰু আমি গৈ পোৱাৰ ঠিক আগে তেওঁলোক ঘূৰি আহিছিল আগদিনা নিশা 3:30 মই আৰু পবিত্ৰ মাৰ্ঘেৰিটা গায়ত্ৰী মহন্তকে ধৰি বহু কেইগৰাকীমান ব্যক্তি আমি গৰিমাৰ ঘৰত আছিলোঁ সেই সময়ত বাহিৰত শুদ্ধ অৰ্থত যিসকল জুবিন অনুৰাগী তেওঁলোকে মায়াবিনী গানটো গাই আছে আৰু কিছুমান উদণ্ড জুবিন অনুৰাগীয়ে অলপ নেতিবাচক কিছুমান চিন্তা চৰ্চা কৰি কিছু পৰিৱেশ সৃষ্টি কৰি আছে যিটো ভয়ংকৰ আছিল আৰু এইটো শেষলৈকে হয়তো মুখ্যমন্ত্ৰীয়ে এইটো গম পাই বিহিত ব্যৱস্থাবিলাক গ্ৰহণ কৰিছিল এতিয়া মই পিছদিনাখনলৈ সেইদিনাখন সেই পৰিৱেশ দেখিছিলোঁ 19 তাৰিখে নিশা 3:30 20 তাৰিখে যেতিয়া আমি 7:30 বজাত গৈছিলোঁ তাৰ পৰা উভতি আহিছিলোঁ পিছত আমি এটা ভিডিঅ' পালোঁ গৰিমা শইকীয়া গাৰ্গে এটা ভিডিঅ'ত ৰিকুৱেষ্ট কৰি ৰাইজক তাৰ আগমুহূৰ্তত কিন্তু মুখ্যমন্ত্ৰীয়ে এই সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ বিৰুদ্ধে তেওঁ বক্তব্য ইতিমধ্যে প্ৰদান কৰিছিল তদন্ত কৰিব বুলি ইতিমধ্যে কৈছিলে তাৰপিছত হঠাৎ ভিডিঅ'টো দেখি আচৰিত হ'লোঁ যে গৰিমা শইকীয়া গাৰ্গে সিদ্ধাৰ্থৰ হকে যে সিদ্ধাৰ্থক এফআইআৰ উঠাই লওক এনেকুৱা ধৰণৰ কিছুমান বক্তব্য গৰিমা শইকীয়াই যেতিয়া দিলে তাৰ পিছৰ পৰা গৰিমা শইকীয়া গাৰ্গক এটেক কৰি বিভিন্ন ধৰণৰ অশালীন অশিষ্টাচাৰী মন্তব্য সামাজিক মাধ্যমত ভৰি পৰিল লগে লগে মোৰ চিন্তাধাৰাই এটা কথা মোৰ মনলৈ আহিল এই কথাটো গৰিমাই এইটো ক'ব নালাগিছিল কিয় ক'লে মই লগে লগে অনুসন্ধান আৰম্ভ কৰিলোঁ তাৰপিছত মোৰ অনুসন্ধানত ৰহস্য ফাদিল হ'ল সেইদিনাখন শীৰ্ষ আৰক্ষী বিষয়া দুগৰাকীয়ে আমি গৈ পোৱাৰ ঠিক আগে সেই ঠাইৰ পৰা যেতিয়া আহিছিল সেই সময়ত গৰিমা শইকীয়া গাৰ্গক অনুৰোধ কৰিছিল যিটো চিটুৱেশ্যন দুই ধৰণৰ চিটুৱেশ্যন হৈ আছিল তলত উদণ্ড একাংশ যুৱকে শান্তি শৃংখলা মানে ভংগ কৰাৰ চেষ্টা কৰি আছিল আৰক্ষী এনেকুৱা ধৰণৰ গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ফেচবুক পেজৰ জৰিয়তে কোনোবাই প্ৰৰোচনা কৰিছিল সেইখিনি কথাই মই ক'বলৈ বিচাৰিছোঁ যেতিয়া আৰক্ষী বিষয়া দুগৰাকীয়ে এটা ৰিকুৱেষ্ট কৰি আহিল এইটো সম্পূৰ্ণ ৰিকুৱেষ্ট সবেই কৰিব আপোনাৰ দুগৰাকী আৰক্ষী জ্যেষ্ঠ আৰক্ষী বিষয়া আহি পোৱাৰ পিছত কৈছে তেওঁলোকে ক'লে যে গৰিমা এটা যদি কোনোবা এজন আহিল নহয় মই কৈ আছোঁ যে যেতিয়া সেই ধৰণৰ শান্তি শৃংখলা বিঘ্নিত কৰাৰ প্ৰচেষ্টা এটা কৰা হৈছে এটা সম্পূৰ্ণ ৰিকুৱেষ্ট এটা গ'লে এটা ভিডিঅ' এটা তুমি এটা কৰি ধুনীয়াকৈ ৰাইজক যিটো আগতেও তললৈ আহি পেলাই গৰিমাই ৰিকুৱেষ্ট কৰিছিল সকলোকে যে এটা ভিডিঅ' এটা কৰি তুমি আহ্বান জনোৱা তেতিয়া শান্তিৰ বাবে বক্তব্যটো ক'বলৈ যাওঁতে এগৰাকীয়ে তাত গৰিমা শইকীয়াক ক'লে যে সিদ্ধাৰ্থৰ কথাটো আপুনি মোক কৈ দিয়ক যে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এফআইআৰ উঠাই ল'ব লাগে সিদ্ধাৰ্থ শৰ্মাৰ হকে কথাখিনি কৈ সেই আৰক্ষী বিষয়াগৰাকী নহয় সেই বিশেষ ক্ষেত্ৰত তেওঁলোক আৰক্ষী বিষয়া দুগৰাকী ঘূৰি আহিল আৰু মই এতিয়া জনামতে সেই কথাখিনি তাৰপিছত মিত্ৰালে কৈছিলে আজি মই খোলাকে কৈ দিলোঁ যে মোৰ নিশ্চয় ভিডিঅ'টো শুনি আপোনালোকে ভিডিঅ'টোৰ কথাকেইটা শুনি আপোনালোকে গম পালে ইয়াৰ এটা যে ডাঙৰ ৰহস্য সোমাই আছে ইয়াত কেনেকৈ কোনে কাক মেনেজ কৰিছে সকলোবোৰ কথা তথ্য আচলতে এই কথাকেইটাতে প্ৰকাশ পাইছে এই জুবিন গাৰ্গ যে মৃত্যু হোৱা নাই তাত যে এটা ডাঙৰ ৰহস্য সোমাই আছে আৰু তাৰ লগতে গৰিমা গাৰ্গকো সাঙুৰি তেওঁলোকে সিদ্ধাৰ্থ শৰ্মাৰ নাম ল'বলৈ কৈ গ'ল গম পাইনে এই আঁৰৰ ৰহস্য ওলাবলৈ আৰু বেছি দিন নাই গতিকে এই কথাটো ততাতৈয়াকৈ কেনেকৈ জুবিন গাৰ্গৰ মৃতদেহ আহি নোপোৱাৰ আগত জুবিন গাৰ্গৰ পেজৰ পৰা গৰিমা গাৰ্গক ইমানখিনি লাইভ কৰিবলৈ ইমান দুখতো লাইভ কৰিবলৈ কৈ আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাম ল'বলৈ কৈছিল এই কেইজনে আৰু সেই কেইজন কোন আপোনালোকে নিশ্চয় শুনিলে গতিকে ইয়াত যে এটা ডাঙৰ ৰহস্য ঘূৰাই মুৰাই যে এটা ৰহস্য সোমাই আছে সেই ৰহস্য
আচলতে ভেদ হ'বনে নাই কিন্তু সন্দেহ আছে সেয়েহে মই আপোনালোকৰ মাজত এই ভিডিঅ'টো আগবঢ়ালোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব ধন্যবাদ